to all of you. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া পাইছে ৰাতিপুৱা 6টা আৰু মই একচুৱেলি উঠিলো প্ৰায় 4:15 ত। এখেতৰ ডিউটি আছে, এখেতৰ ডিউটি থাকিলে এখেতৰ 6 to 6 ডিউটি থাকে। সো মই তেখেতৰ বাবে টিফিনৰ কাৰণে সোনকালে অলপ উঠো, কাৰণ তেখেতে টিফিন লৈ যায় আৰু তেওঁ যোৱাৰ পাছতে অকণমান নিয়ৰৰ লগতে যিহেতু প্ৰায়ে উঠি আহে, আজিও উঠি আহিছে, তাক অকণমান শুৱাই দিলোঁ। শুৱাৰ পিছতে মই পুনৰ উঠি আহিছোঁ। এতিয়া মোৰ ডে'টো ষ্টাৰ্ট হ'ব। আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ হোল ডে এটা সৰু 19মহীয়া সন্তানৰ সৈতে কেনেদৰে কটাওঁ তাকে আজি দেখাবলৈ চেষ্টা কৰিম। আজি বতৰটো বহুত ভাল, বহুত ধুনীয়া বতৰ। আই থিংক আজি ৰ'দ দিব। চ' আপোনালোকে মোৰ সৈতে আজি দিনটো কেনেকৈ কটাওঁ চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। আশা ৰাখিলোঁ। আহকচোন তেন্তে আজিৰ দিনটো ষ্টাৰ্ট কৰোঁ। আনসকল গৃহিণীৰ দৰে মোৰো দিনটো ষ্টাৰ্ট হয় একাপ চাহৰ সৈতে। তাৰপিছত দিনটো ইটো সিটো বিভিন্ন কামৰ পৰা আৰম্ভণি হয় আৰু মই মোৰ ঘৰুৱা কামবিলাক সদায় নিজে পৰিচালনা কৰিবলৈ চেষ্টা কৰোঁ, কিয়নো মই ভাবোঁ এই কামবিলাক কৰি থাকিলে আমাৰ দেহ লগতে মনো সবল হৈ থাকে আৰু দেহ মন সবল হৈ থাকিলেহে আমি আমাৰ পৰিয়ালটোকো সুন্দৰ সুস্থ সবল কৰি ৰাখিব পাৰোঁ। সেয়েহে মই যিমান পাৰোঁ সিমানেই মোৰ নিজৰ কামবিলাক নিজে কৰিবলৈ চেষ্টা কৰোঁ। আন 10গৰাকী মহিলাৰ দৰে বিভিন্ন কামৰ মাজতে সকলোবিলাক সমানে পৰিচালনা কৰাটো এটা কঠিনতম সময় হৈ পৰে যদিও এই সকলোবিলাক এটা সন্তানৰ সৈতে মই সুন্দৰভাৱে মেনেজ কৰি যাবলৈ চেষ্টা কৰি আছোঁ আৰু কিছুদূৰ সফলো হৈছোঁ। আহকচোন আজি মোৰ জাৰ্ণিটো চাওক, কেনেদৰে মই এটা সন্তানৰ সৈতে গোটেই দিনটো অতিবাহিত কৰোঁ। মই এতিয়া গা পা ধুই আজৰি হ'লোঁ। সকলো কাম কৰিয়ে আজৰি। মোৰ মুখত দেখিছে এয়া দাগ, এয়া একচুৱেলি খানা বনাওঁতে তেল পৰিলে, তাৰ ফলতে এয়া হ'ল। আপোনালোকে কোনোবাই জানে নেকি মোক কমেণ্ট ছেকশ্যনত জনাবচোন, এনেকুৱা হ'লে তেল পৰিলে কি লগালে সোনকালে ভাল হয়। মই একো লগোৱা হোৱা নাই, চ' অকণমান তেজো ওলাই থাকে মাজে মাজে আৰু অকণমান গম পায়েই তেল পৰিলে অকণমান ফুৰিয়েও, এনেকুৱা হৈ আছে। আৰু এতিয়া মই যাম ব্ৰেকফাষ্টৰ কাৰণে, ব্ৰেকফাষ্ট ৰেডি কৰি তাৰপিছত অকণমান এতিয়া গুড মৰ্ণিং বেটা। আকৌ গৈছা যে।
নিউৰক কেতিয়াও বিচনাৰ পৰা উঠাবলগীয়া নহয়, সি সদায়ে নিজেই উঠি আহে, কিন্তু উঠাৰ পিছত অকণমান মোক বিচাৰে, অকণমান মোৰ লগত সি খেলি ভাল পায় বা শুই উঠাৰ পিছত এনেও ল'ৰা ছোৱালীবিলাকে অকণমান পেম্পাৰ কৰাটো বিচাৰে, সিও একেই। তাৰ 19 মাহ হৈছে এতিয়া। মই সৰুৰে পৰা তাক এনেদৰেই উঠাইছোঁ যাতে সি নিজেই নিজৰ কামবিলাক সুন্দৰকৈ পৰিচালনা কৰিব পাৰে। বহুত কথা শিকিছে আৰু বহুত কথা শিকিবলৈ এতিয়াও বাকী আছে। এনেদৰে তাক সৰু ব্ৰাছ এডাল দি দিওঁ, সি খুব ল'বও বিচাৰে ব্ৰাছডাল, খালি ভালদৰে মাৰিব জনা হোৱা নাই। ময়ো অকণমান তাক ব্ৰাছ কৰি দিওঁ, কিন্তু সি পৰাপক্ষত নিজেই কৰিবলৈ চেষ্টা কৰে, অকণমান পাৰিছেও। এনেদৰে মুখ হাত ধোৱাৰ পাছতে তাক মই দিওঁ কেইটামান ড্ৰাই ফ্ৰুইটছ, আৰু এই ড্ৰাই ফ্ৰুইটছকেইটা সদায় মই তাক মুখ ধোৱাৰ পাছতেই খাবলৈ দিওঁ। আৰু এনেদৰে সি ড্ৰাই ফ্ৰুইটছকেইটা খাই থকা সময়কণতে মই বাকী কামবিলাক কৰি লওঁ। শুই উঠাৰ পিছতে এটা ডাঙৰ কাম থাকে বিচনা পৰাটো। মই সদায় সাধাৰণতে বগা বেডশ্বীটেই খুবেই ভাল পাওঁ, কিয়নো মই ভাবোঁ বগা ৰঙে মনটো তথা ঘৰখন শান্ত কৰি ৰাখে। মোৰ ঘৰত আপুনি বেছিভাগ কালাৰেই হোৱাইটৰ লগতে কম্বিনেশ্যন পাব। ফ্লাৱাৰ হওক, মেট হওক, বেড কভাৰ হওক, মই হোৱাইটৰ লগতে কৰোঁ। হোৱাইটৰ লগত কম্বিনেশ্যন কৰিয়ে সাধাৰণতে গোটেই ঘৰখন সজাই ৰাখোঁ। আৰু মই ভাবোঁ প্ৰত্যেকটো কামৰে আমি যদি ভালদৰে সময়সীমা বান্ধি লওঁ, তেন্তে সকলোবিলাক কাম সময়মতে আমি কৰি পেলাব পাৰোঁ। লাগিলে আপোনাৰ ঘৰত এজনে মানুহ থাকক বা 10জনেই থাকক, এয়া মোৰ বিচনাৰ পৰাও হৈ গৈছে। এই সকলোবিলাক কামৰ পৰা আজৰি হোৱাৰ পিছত তালৈ মই ব্ৰেকফাষ্ট বনাওঁ, আৰু ব্ৰেকফাষ্ট বনোৱা সময়কণত মই সাধাৰণতে তাক টিভি চাবলৈ দিওঁ। মনত ৰাখিব, মোবাইল নহয়, টিভি দিওঁ। সি যিমান পাৰে সিমান মই টিভি চাবলৈ দিওঁ। মোবাইলত খুব কম সময়হে তাক কটাবলৈ দিয়া হয়। এইবিলাক অভ্যাস জানো আমাৰ মাক দেউতাকেই নকৰাওঁ? হয়, আমাৰ খোৱাৰ ক্ষেত্ৰতো মই বহুতৰ সন্তানক দেখোঁ পিছে দৌৰি ফুৰিব লগা হয়, কিন্তু মই নিয়ৰৰ ক্ষেত্ৰত সদায় এটা অভ্যাস কৰাইছিলোঁ সৰুৰে পৰা, যাতে সি ডাইনিং টেবুলত খায়। সেয়েহে সি খোৱা বস্তু হাতত দেখিলেই চিধা আহি নিজৰ ছিটটোত বহি লয়হি আৰু তাৰপিছত খোৱা আৰম্ভ কৰে। অৱশ্যে এতিয়া তাক নিজেও খাবলৈ লাগে, বহুত পেলায়, সেয়েহে মই তাক খাবলৈ সাধাৰণতে নিদিওঁ। তথাপিতো কেতিয়াবা তাকো এখন চামুচ দি দিওঁ, যাতে সি মুখলৈ নিব পাৰে। ব্ৰেকফাষ্টৰ পিছতে আহে নিয়ৰৰ গা ধোৱা পৰ্ব। ৰাম, এইখন এখন যুদ্ধহে যেন। ৰাতিপুৱা উঠাৰ পৰা ইটো সিটো কৰোঁতে সঁচাকৈয়ে ভাগৰ লাগে। এতিয়াহে অনুভৱ কৰোঁ সঁচাকৈয়ে মাতৃসকল বহুত মহান। নিজৰ মালেও এতিয়া বাৰে মনত পৰে, কিমান যে কষ্ট ভোগ কৰিছিলে আমাক ডাঙৰ কৰাৰ ক্ষেত্ৰত। তেতিয়াৰ দিনততো খেতিপথাৰো আছিলে, মাহঁতে ঘৰৰ কাম সমানে পৰিচালনা কৰাৰ লগতে খেতিপথাৰলৈ যায়, আৰু তেতিয়াৰ দিনত আজিৰ দিনৰ দৰে সুবিধাও নাছিলে, কিন্তু তেওঁলোকৰ মুখত কোনোদিনেই বহুত কাম বা বহুত কষ্ট পাইছে এনেকুৱা ৱৰ্ড শুনিবলৈ পোৱা নাছিলোঁ। Hey guys, মই নিয়ৰক গা পা ধুৱাই নিয়ৰৰ সকলো কাম কৰি আজৰি হ'লোঁ। মই ব্ৰেকফাষ্ট খালোঁ, নিয়ৰকো ব্ৰেকফাষ্ট খোৱালোঁ, আৰু সকলো কাম কৰি আজৰি। এনেদৰেই দিনটো কেনেকৈ ব্যস্ততাৰ মাজত পাৰ হৈ যায় সঁচাকৈয়ে গম নাপাওঁ। যিসকলৰ সন্তান আছে সকলোৱে হয়, মোৰ দৰেই হয়, মই গম পাওঁ মোৰ গতিটো। কিন্তু প্ৰতিটো কামেই আমাৰ নিজৰ মনৰ ওপৰত কথা। আমি যদি মেনেজ কৰিব পাৰোঁ টাইমটো সুন্দৰকৈ, আমি প্ৰত্যেকটো কামেই নিয়াৰিকৈ কৰি যাব পাৰোঁ। মোৰ মনৰ কথা সেইটো। মই চেষ্টা কৰোঁ যিমান পাৰোঁ সিমান নিয়াৰিকৈ প্ৰত্যেকটো কাম যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ। পৰিয়ালৰ লগতো সময় দিব পাৰোঁ, লগতে আন মোৰ যিবিলাক কাম থাকে সেইবিলাকতো সমানে সময় দিব পাৰোঁ, আৰু সেইটো সম্পূৰ্ণৰূপে আমাৰ মনটোৰ ওপৰতে কথা। এতিয়া মোৰ লাঞ্চ বনাবৰ সময় আহি পাই গৈছেহি, তেন্তে এতিয়া পনীৰৰ কিনো ৰেচিপি বনাওঁ তাকে চাওঁ। হয়, মই যে আপোনালোকক কৈছিলোঁ পনীৰৰ আইটেম এটা বনাম বুলি। আজি মই এয়া বনাবলৈ এইখিনি গোটেইখিনি সাজু কৰি লৈছোঁ। মই লৈছোঁ এটা গোটা পিঁয়াজ, দুখিলা তেজপাত লৈছোঁ, তাৰপিছতে 2টা বিলাহী লৈছোঁ, এটা জলকীয়া লৈছোঁ, আৰু কেইফুটামান নহৰু, লগতে অকণমান আদা লৈছোঁ। মনত ৰাখিব, মই নহৰু আৰু আদাখিনি পিহি লোৱা নাই, এনেদৰে গোটাকৈ ৰাখিছোঁ। তাৰপিছত মই লৈছোঁ আমুল পনীৰ। মই এনেদৰে পেকেটত আনিছোঁ, যিহেতু এতিয়া লকডাউন চলি আছে, কিনিবলৈ বাহিৰত নাপায়, এনেদৰে পেকেটত পায়। আমুল পনীৰ লৈছোঁ আৰু আমুল ক্ৰীম লৈছোঁ।
ক্ৰীম যদি আপোনালোকৰ ওচৰত নাথাকে আপোনালোকে আমুল তাজা গাখীৰো দিব পাৰে আহকচোন তেন্তে কেনেদৰে বনাওঁ প্ৰচেছটো চাওঁ এতিয়া গেছত মই কেৰাহী পাতি লৈছোঁ তাৰপিছত এতিয়া কেৰাহীখন পাতিয়ে মই তাত অকণমান দিছোঁ তেল বেছি তেল দিব নালাগে অকণমান তেল দিলেই হ'ল তাৰপিছত মই যিখিনি কাটি ৰাখিছোঁ পিঁয়াজ আদা নহৰু সেই গোটেইখিনি মই ইয়াত দি দিম মই যিহেতু অলিভ অইল ব্যৱহাৰ কৰিছোঁ সেয়েহে মই তেলটো গৰম হ'বলৈ দিয়া নাই এই গোটেইখিনি দি দিম মই মনত ৰাখিব মই পিঁয়াজ আদা নহৰুৰ পেষ্ট বনাই লোৱা নাই এই গোটেইখিনি মই গোটাকৈয়ে দি দিছোঁ অকণমান দেৰি লৰাই পেলাই অলপ গোল্ডেন ব্ৰাউন হ'বলৈ দিম তাৰ পাছতে ইয়াত মই কাটি ৰখা বিলাহীখিনি দি দিম বিলাহীখিনিও মই ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ কিয়নো এই গোটেইখিনি মই পেষ্ট বনাম তাৰপিছত এতিয়া মই ইয়াত অকণমান দি দিছোঁ হালধি আৰু লগতে অকণমান দিম মই পনীৰ মছলা আপোনালোকৰ ওচৰত যদি পনীৰ মছলা নাই তেনেহ'লে আপোনালোকে চিকেন মছলাও ব্যৱহাৰ কৰিব পাৰে মোৰ ওচৰত যিহেতু পনীৰ মছলা আছিলে সেয়েহে মই পনীৰ মছলা দিছোঁ তাৰপিছত দেখিছোঁ বিলাহীৰ পৰা অকণমান পানী ওলাইছে সেয়েহে এই গোটেইখিনি মই এতিয়া এটা মিক্সি জাৰত লৈ ল'ম আৰু মনত ৰাখিব গৰমে গৰমে মিক্সি জাৰত নল'ব অকণমান কেৰাহীৰ পৰা তুলি ল'ব ঠাণ্ডা হ'বলৈ দিব তাৰ পাছতহে মিক্সিত মাৰিব এতিয়া এইখিনি গোটেইখিনি পেষ্ট বনোৱা হৈ গৈছে এতিয়া পুনৰ মই এখন কেৰাহীকে পাতি অকণমান তেল দি লৈছোঁ তাত কেইটামান পাঁচফোৰণ দিছোঁ আৰু লগতে দিম তেজপাত টুকুৰা আৰু এটা গোটা জলকীয়া তেজপাত আপোনালোকে যদি জ্বলা খাই বেছিকৈ তেনেহ'লে বেছিও জলকীয়া ব্যৱহাৰ কৰিব পাৰে আৰু এই গোটেই পেষ্টখিনি এতিয়া ইয়াত দি দিছোঁ আৰু লগতে অকণমান ইমান ধুনীয়া পেষ্ট এটা হৈ গৈছে যিমানখিনি আছিলে সেইটোতে মই পুনৰ অকণমান পানী লৈ পেলাই ইয়াত এড কৰি দিছোঁ মই এতিয়ালৈকে নিমখ দিয়া নাই অকণমান এতিয়া মই লৰাই দিম অকণমান নিমখ দিম এতিয়া ইয়াত আন্দাজমতে নিমখ দিব আৰু অকণমান উতলিবলৈ দিব নিমখ দিব উতলিছে আৰু তেল এৰিবলৈ আৰম্ভ কৰিছে আনফালে মই এটা বাউলত পনীৰখিনি মই প্ৰায় 10 মিনিটমান গৰম পানী তিয়াই ৰাখিছোঁ সময় আৰু এতিয়া এইখিনি টুকি পেলাই মই এই পেষ্টখিনিত মিহলাই দিম এতিয়া আপোনালোকে ইয়াত ক্ৰীম এড কৰি দিব আপোনালোকৰ ওচৰত যদি ক্ৰীম নাই তেনেহ'লে আমুল তাজা গাখীৰো দিব পাৰে মোৰ ওচৰত যিহেতু ক্ৰীম আছিলে সেয়েহে ক্ৰীম দিছোঁ চাওকচোন কিমান ধুনীয়া কালাৰ আহি গৈছে হোটেলত বনোৱাৰ দৰে নাই হোৱানে বাৰু সঁচাকৈ খাবলৈও হোটেলত বনোৱা পনীৰৰ দৰেই হৈছে খুবেই টেষ্টি এটা আইটেম আৰু খুব কম সময়তে বনাব পৰা এটা আইটেম এতিয়া ইয়াত মই অকণমান জালুক দিম জালুক দিলে ইয়াৰ টেষ্টটো আৰু দুগুণ বাঢ়ে ইয়া হৈ গৈছে মোৰ পনীৰ আইটেম আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্ট ছেকশ্যনত জনাব হেল্ল' ফ্ৰেণ্ডছ এইখিনিতে আমাৰ ব্লগটো আজি শেষ কৰিছোঁ নিয়ৰ গা ধুই আজৰি মোৰ সকলো কাম কৰি আছে এতিয়া আমি দুইটাই লাঞ্চ খাম ভাল পালে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম